হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলোৱে ভালেই আছে। আজি মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি ভিডিঅ'টো হৈছে ABC এক্সেলেটাৰ ব্ৰেক ক্লাছ। এক্সেলেটাৰ ব্ৰেক ক্লাছৰ কি কাম হয় আৰু সেইকেইটা ক'ত ব্যৱহাৰ কৰিব পাৰি, কিনো বস্তু হয়, সেই বিষয়ে মই আজি বুজাই ক'ম। বলক চাই থাকক ভিডিঅ'টো আৰম্ভ কৰোঁ। সদায় যোৱাৰ আগতে বহাত ছিট বেল্টডাল আপোনালোকে বাধ্যতামূলক বুলি ভাবি ল'ব নিজৰ ছেফটিৰ কাৰণে। কেতিয়াবা আপোনাক ছিট বেল্টডালেহে বচাব, কেতিয়াবা ইমাৰ্জেঞ্চি। মই দেখাই আছোঁ ৰ'ব। এইটো লৈ আহি ধুনীয়াকৈ ইয়াতে ভৰাই দিব আৰু কেনেকৈ খুলিব, প্ৰেছ কৰি দিলে হৈ গ'ল। এইটো গ্লাছটো টিপি ষ্টাৰ্ট আৰু এচিটো চলাই লওঁ। এচিটো বিষয়ে এইটো 1 2 3 4 যিমান স্পীড লাগে আৰু মোক বেছি নালাগে। এতিয়া মই অকণমান লগালোঁ আৰু এইটো এচিটো এতিয়া ভৰি তলৰ ফালে আছে। এই তিনিটা বস্তু যে দেখিছে ABC মানে A for accelerator, B for brake, C for clutch। আপোনালোকে গাড়ী চলালে সদায় জোতা আৰু পাম শ্বু বা ব্লকছ এনেকুৱা ব্লক শ্বুজ এনেকুৱা পিন্ধি ল'ব। এতিয়া আহোঁ ABCৰনো কি কাম, মানে ক্লাছ ব্ৰেক এক্সেলেটাৰনো কি কাম আহক। লেফ্টৰ ভৰিটো অনলি ক্লাছৰ কাৰণে ৰাখিব, কাৰণ হঠাৎ যদি কিবা এটা আহি যায় তেতিয়া অকস্মাত ব্ৰেক মাৰিব লগা হ'ব আৰু তাৰ আগতেই ক্লাছটো টিপি ল'ব লাগিব, তেতিয়াহে ব্ৰেক এৰি আস্তে আস্তে ক্লাছ এৰি আকৌ এক্সেলেটাৰ অলপ দিব লাগিব। গতিকে লেফ্টৰ ভৰিটো ক্লাছৰ ভৰিটো অনলি ক্লাছৰ কাৰণে, এইটো ভৰি লৰচৰ কৰিব নোৱাৰে। আৰু ABC এক্সেলেটাৰ কাম হ'ল স্পীড, আপুনি যিমান দবাব স্পীড বাঢ়িব। এইটো চাওক, এয়া স্পীড বাঢ়িব। আৰু ব্ৰেকৰ কাম হ'ল গাড়ীখন ৰখাবৰ কাৰণে ব্ৰেক। আৰু চিটোৰ কাম হ'ল, ক্লাছৰ কাম হ'ল আমি যেতিয়া গিয়াৰ চেঞ্জ কৰিব লাগে, গিয়াৰ চেঞ্জ কৰিব লাগে। এতিয়া আপুনি 1 2 যি গিয়াৰত লগায় আৰু গিয়াৰটোৰ বিষয়ে মই বুজাই কৈছোঁ বাৰু। আপুনি গিয়াৰ চেঞ্জ কৰিবৰ কাৰণে ফাৰ্ষ্টত ফুল ক্লাছ ল'ব লাগিব। গিয়াৰ 1 মানে আপুনি ৰখাৰ পৰা যাবৰ কাৰণে 1 গিয়াৰ। ফাৰ্ষ্টত আপুনি যিমানত ৰখি নাথাকক 1 গিয়াৰ কৰিবই লাগিব। গিয়াৰ চেঞ্জ কৰিবৰ কাৰণে যেতিয়া গাড়ীখন ষ্টাৰ্ট কৰিবৰ কাৰণে আৰু ব্ৰেক মাৰিবৰ কাৰণে, মানে ক্লাছৰ কাম 3টা। গিয়াৰ চেঞ্জ কৰিব, ব্ৰেক মাৰিব আৰু গাড়ীখন ষ্টাৰ্ট কৰিবৰ কাৰণে ক্লাছ দবাব লাগিব। এতিয়াতো মনত ৰৈছে চাগে ABC এক্সেলেটাৰটো হ'ল স্পীড বঢ়াব, ব্ৰেকটো হ'ল ৰখাব আৰু চিটোৰ কাম হ'ল, ক্লাছৰ কাম হ'ল আপুনি যেতিয়া গিয়াৰ চেঞ্জ কৰিব, যেতিয়া তাৰ আগতে ফুল দবাব লাগিব, যেতিয়া ষ্টাৰ্ট কৰিব তাৰ আগতে ফুল দবাব লাগিব আৰু যেতিয়া ব্ৰেক মাৰিব তাৰ আগতেও ক্লাছ দবাব লাগিব। আমি যেতিয়া গাড়ীখন ৰখাই থৈ দিওঁ এইটো প্ৰেছ কৰিব লাগিব। এইটো প্ৰেছ কৰি আগলৈ ওপৰত উঠাই ওপৰতে এৰি দিব লাগিব। ওপৰত থ'লে ব্ৰেকটো লাগি আছে আৰু তলত নমাই থ'লে ব্ৰেকটো লগা নাই, মানে নিউট্ৰেলত আছে। দি এইটো কৰিব লাগিব। আৰু আপত বাৰু হেণ্ড ব্ৰেকৰ কাম থাকেই, মই সেইটো এদিন এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই যাম, মানে আপত লৈ গৈ মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম। সেইটো হ'ল হেণ্ড ব্ৰেক। আমি যদি ছাইড বা টাৰ্ণিং লওঁ তেতিয়া অলপ দূৰৰ পৰা এটা ছিগনেল দিব লাগে, মানে ৰাইট লেফ্ট ইণ্ডিকেটৰ। ৰাইট আহিছে আৰু ওপৰত দিলে লেফ্ট, এইটো ছিগনেল দৰকাৰ হ'ব। আমি এতিয়া ৰাইটো নাযাওঁ লেফ্টো নাযাওঁ, চিধা যাব পাৰোঁ। চিধা গ'লে আপুনি এইটো দিব পাৰে, এইটো চিধা হৈছে। আমি ৰাইটো নাযাওঁ লেফ্টো নাযাওঁ। ক্লাছবিলাক যোৱাৰ আগতে মিলাই ল'ব। এইটো লেফ্ট লাগিলে লেফ্ট, ৰাইট লাগিলে ৰাইট, তলত লাগিলে তলত, ওপৰত লাগিলে ওপৰত, এইটো তলত লাগিলে তলত দিব, ওপৰত লাগিলে ওপৰত হয়। মই বেলেগ বেলেগ গাড়ীটো দেখাব চেষ্টা কৰিম এই চিষ্টেমবিলাক, কাৰণ চব গাড়ীতে বেলেগ বেলেগ চিষ্টেম হয়। এৰি অলপ ক্লাছ এৰিলোঁ, গাড়ীখন ধুনীয়াকৈ চলি গৈছে। আকৌ ধুনীয়াকৈ ৰখাব লাগে ন, ক্লাছ টিপি আস্তেকৈ ব্ৰেক। আকৌ এতিয়া আমি ৰিভাৰ্চ কৰিব লাগে, চেম চাইডলৈ কৰি এইটো ৰিভাৰ্চ কৰিলোঁ। এতিয়া আকৌ আস্তে আস্তে ক্লাছ এৰিলে গাড়ীখন যাব, আকৌ ক্লাছ টিপি আস্তেকৈ ব্ৰেক মাৰিলে গাড়ীখন ৰখিব। আকৌ ব্ৰেক এৰি আস্তে আস্তে ক্লাছ এৰিব, ক্লাছ এৰিলে গাড়ীখন যাব, ব্ৰেক মাৰি ৰখাব। আস্তেকৈ ক্লাছ এৰিব, আকৌ ক্লাছ টিপি আস্তেকৈ ব্ৰেক। ফাৰ্ষ্ট আপুনি ক্লাছে দিয়ে প্ৰেক্টিছ কৰিব, তাৰপিছত লাহে লাহে এক্সেলেটাৰ। যদি আপোনাৰ লগত ভুল হৈ আছে, যদি কিবা প্ৰব্লেম আছে মোক ক'ব, মই সেই বিষয়ে অলপ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম।